Aku yang setuju itu mereka.
মিনিট সময় ল'ম 2 মিনিট সময় ল'ম বেয়া নহ'ব গোটেই শিল্পী আহিব লাগে ইয়াতে মাত্ৰ 2 মিনিট ল'ম আমি মিউজিকৰ লগত ৰিহাৰ্চেলটো কৰিব পৰা নাছিলোঁ বহুত অসুবিধা পাইছোঁ ল'ৰা ছোৱালীখিনি বিশেষকৈ আমাৰ কাৰণে অসুবিধা পাইছিল কাৰণ আমি মিউজিকৰ লগত কৰিব নাপালোঁ আমিয়ে দুখিত যিয়ে নহওক বহুত অসুবিধা হ'লেও আমি কৰিলোঁ মিউজিক দাদাসকলেও বহুত কষ্ট পালে মিলাবৰ কাৰণে জাষ্ট আমি নামটো জানিম যি কণ শিল্পীসকলে নাম পৰিৱেশন কৰিলে নামবিলাক তোমালোকৰ নামবিলাক কোৱা কেৱল নামবিলাক নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণালী বৰ্মন নমস্কাৰ মোৰ নাম শ্ৰী বাৰ্বী গাৰু নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ দাস নমস্কাৰ মোৰ নাম শ্ৰী সোনিয়া ৰাহা নমস্কাৰ মোৰ নাম শ্ৰী পৰিস্মিতা বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰী পাহি চেতিয়া নমস্কাৰ মোৰ নাম শ্ৰী আয়ুষী দাস নমস্কাৰ মোৰ নাম শ্ৰী নস্কা ৰাহা নমস্কাৰ মোৰ নাম শ্ৰী গৌৰৱ দাস নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় ডেকা নমস্কাৰ মোৰ নাম শ্ৰী কৈলাশ বিশ্বাস নমস্কাৰ মোৰ নাম শ্ৰী দেৱশ্ৰী সিং নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়া ৰাহা নমস্কাৰ মোৰ নাম শ্ৰী বিচিত্ৰা লহকৰ নমস্কাৰ মোৰ নাম শ্ৰী পূৰ্বী ডেকা নমস্কাৰ মোৰ নাম শ্ৰী কস্তুৰিকা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী পৰিস্মিতা বড়ো নমস্কাৰ মোৰ নাম শ্ৰী ৰিজু ৰয় নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা বিশ্বাস নমস্কাৰ মোৰ নাম শিখা বিশ্বাস নমস্কাৰ মোৰ নাম শ্ৰী ইশিকা দে নমস্কাৰ মোৰ নাম শ্ৰী ডিমলীনা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী মন্দিৰা বড়ো নমস্কাৰ মোৰ নাম শ্ৰী মৃণময়ূৰ কাশ্যপ নমস্কাৰ মোৰ নাম শ্ৰী বিধি সুন্দৰ কোঁৱৰ নমস্কাৰ মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি বৰুৱা লালুং নমস্কাৰ মোৰ নাম শ্ৰী হিমাক্ষী নমস্কাৰ মোৰ নাম শ্ৰী বন্তিমা দলৈ নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণা ৰাহা নমস্কাৰ মোৰ নাম শ্ৰী পূজা দাস নমস্কাৰ মোৰ নাম শৰৎ বৰা আচাৰ্য এই আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে যি আজি নাটক প্ৰদৰ্শন কৰিছে হয়তো আজি আমাৰ এই মঞ্চৰ পৰা এদিন তেওঁলোক বিখ্যাত হ'ব পাৰে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এইটো এটা বিৰাট ধুনীয়া মঞ্চ ইয়াত কুছ ভি হৈ सकता है এনিথিং মে বি হেপেন থেংক ইউ ধন্যবাদ লগতে আমাৰ লগত লাইটত সহায় কৰিছিলে আৰু এদিন আমাৰ নিকেতনলৈ আহি পেলাই ল'ৰা ছোৱালীসকলক কিছু নাটকৰ জ্ঞান দিছিলে হয় সঁচাকৈ আজি খুব ভাল লাগিল ৰূপালী জয়ন্তী এই বৰ্ষত আপোনালোকৰ মাজত এনেকৈ থিয় হ'ব পাৰে মোক অমনে মাতিলে মোৰ ভাই প্ৰতিম বন্ধুৰ দৰে গোটেই মাতাৰ কাৰণে আহি গ'লোঁ খুব ভাল লাগিল এনেকুৱা এখন মঞ্চ দিয়াৰ কাৰণে আমাৰ মিউজিক বজোৱা দাদাসকললৈ মই ধন্যবাদ আমি মিউজিকৰ লগত একেবাৰে কৰিব নোৱাৰিলোঁ গানটো গতিকে তাল মিল অলপ হ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ নিজৰ সন্তান হিচাপে কি কৰিলে কি নকৰিলে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শুভৰাত্ৰি